নমস্কাৰ মই মলয়া শইকীয়া আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এই ভিডিঅ'টো হৈছে শিৱসাগৰ নৌপাওঁতে ভটিয়াপাৰ নামৰ ঠাইডোখৰত এটা ৰিজৰ্ট এণ্ড ৰেষ্টুৰেণ্ট আছে তালৈ আমি গৈছিলোঁ ছানডে আছিলে সেইদিনা আৰু এইটো হৈছে ভাস্কৰজ্যোতি চিনেমা হল আৰু এই ভাস্কৰজ্যোতি চিনেমা হলটো ছাইডে দিয়ে গ'লে মানে জোন স্কায়াৰ ৰিজৰ্টখন পোৱা যায় আৰু এইখন হৈছে ৰিজৰ্টখনৰ মূল দ্বাৰখন আৰু টিকেট দুটা আমি লৈ ল'লোঁ ছানডেৰ কাৰণে 200 টকা কৰি লৈছে বেলেগ বাৰত নলয় বুলি কৈছে কিন্তু বিশেষভাৱে নাজানো আমি সেইদিনা ছানডে গৈছিলোঁ কাৰণে 200কৈ লৈছে আৰু এইটো হৈছে ডাঙৰ ফিচাৰী ছাইডে তাত সৰু সৰু ৰুম বনাই থৈছে আৰু এই দুটা যে দেখিছে এই দুটা হৈছে চুইমিং পুল এটা ডাঙৰ আছে এটা সৰু আছে এইজনী হৈছে জলপৰী আৰু আকাশখন কি যে ধুনীয়া আমি যে ফটো মাৰিবৰ কাৰণে আকাশখনৰ ডাৱৰখিনি ৰৈ আছে আৰু গ'লো তাত দুখনমান ফটো মাৰিলোঁ আৰু এইডোখৰ মুকলি হাকলি জেগা তাত আপোনালোকৰ আপোনজনৰ লগত মা দেউতাৰ লগত বন্ধু বান্ধৱীৰ লগত আৰু ল'ৰা ছোৱালীৰ লগত আহিব পাৰিব বন্ধুৰ সময়কণ অতিবাহিত কৰিবলৈ আৰু এইখন পানীৰ মাজতে আছে নতুনকৈ বনাই আছে কাম কৰি আছে কমপ্লিট হ'লে কি হয় নাজানো দিয়কচোন এই আছে কি যে ধুনীয়া লাগিছে এই পৰিৱেশটো দেখিবলৈ আৰু এইজোপা যে দেখিছে বগা ফুলজোপা এইজোপাৰ নামটো হৈছে ৰঞ্জয়লতা বুলি কোৱা হয় আৰু এইজোপা লতা বগাই বগাই সৰু সৰুকৈ বগা বগা ফুলে গোন্ধটো বহুত ধুনীয়া আৰু ফুল বুলি ক'লেতো ক'বই নালাগে মোৰ ফুল চবতকৈ প্ৰিয় আৰু ইয়াত কিবা কিবি অলপমান খাই পেলাই আমি আকৌ দুখনমান ফটো মাৰিলোঁ আৰু গধূলি হোৱাৰ লগে লগে ইয়াৰ পৰিৱেশটো বহুত বেলেগ হৈ যায় লাইটখিনি যেতিয়া টিমটিমাই জ্বলি উঠে তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগে আৰু পৰিৱেশটো শান্ত হৈ যায় সন্ধিয়া সময়কণ থাকি ভাল লাগে আৰু এইটো হৈছে ষ্টুডিঅ'টো আৰু তাতেই ৰাতি প্ৰগ্ৰেম শ্বুটিং হয় আৰু চন্দ্ৰৰ পোহৰত তাৰ সম্পূৰ্ণ ঠাইটো চেঞ্জ হৈ গৈছে আৰু আজি মই নিজেই চিলাই কৰি পিন্ধি যোৱা ফ্ৰকটো পিন্ধি জোন স্কাই ৰেষ্টুৰেণ্টলৈকে তাৰে দুখনমান ফটো আপোনালোকক দেখালোঁ আৰু ফ্ৰকটো দেখি চবেই কৈছে ধুনীয়া লাগিছে বুলি ধন্যবাদ সকলোলৈকে আপোনালোকেও এদিন আহিব জোন স্কাইলৈ ভাল লাগিব মনটো বহুত ফূৰ্তি লাগিব ধন্যবাদ